হয়, অসমীয়া চিনেমা জগতত আমি নতুন আশাৰ ৰশ্মি দেখা পালোঁ। ইতিমধ্যে ৰঘুপতি চিনেমাখনে যিখিনি ৰেকৰ্ড বনাইছে বা ৰেকৰ্ড ভাঙিলে সেইখিনিৰ পৰা আমি গম পাওঁ যে অসমীয়া চিনেমা জগত বহুত বেছি আগবাঢ়িবলৈ গৈ আছে। সেই ঠাইতে বহুতকেইটা ডেট পিছুৱাৰ পিছত আহি থকা 30 জুন তাৰিখে দ্য স্লেম বুক চিনেমাখন আহি আছে। সকলোৱে ইতিমধ্যে গম পাইছে আৰু তাৰ বিষয়ে মই ইতিমধ্যে এটা ভিডিঅ'ত আগতে কথা পাতিছোঁ। তো আজি সেইটো বিষয়তে কথা পাতিম। যদি চেনেলটোত আপোনালোকে নতুন হয় তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব যাতে অসমীয়া চিনেমা জগতৰ লগত জড়িত নতুন আপডেটবিলাক পাই থাকে। তো নমস্কাৰ, কেনে আছে? 1.5 মাহ আগতে ৰিলিজ হোৱা দ্য স্লেম বুক চিনেমাখনৰ ট্ৰেইলাৰটোৰ বিষয়ে মই আগতে এটা ভিডিঅ' কথা পাতিছোঁ। সেই ভিডিঅ'টোৰ লিংকটো মই আপোনালোকক দি দিম, সেইটো আপোনালোকে চাই ল'ব পাৰে। তো এই চিনেমাখনৰ ৰঘুপতিৰ লগত মিলাই থকা হৈছে। বহুতে কৈ আছে ৰঘুপতি ইমান ধুনীয়া কালেকশ্যন কৰিবলৈ সক্ষম হৈছে। তো দ্য স্লেম বুক চিনেমাখন অসমীয়া চিনেমাৰ লাভ ষ্টৰী, অসমীয়া চিনেমা হ'বলৈ গৈ আছে। তাৰো নিশ্চয় ভাল কালেকশ্যন কৰিব। তো সেই বিষয়ে মই এটা কথাই ক'ব বিচাৰোঁ, যদি ৰঘুপতি চিনেমাখনৰ লগত দ্য স্লেম বুক চিনেমাখন মিলাবলৈ যায় তেতিয়াহ'লে আপোনালোকে মুখ ঠেকেচাটো খাই পৰিবই। কাৰণ ৰঘুপতি চিনেমাখন সৰুৰ পৰা ডাঙৰলৈকে সকলোকে টাৰ্গেট কৰিব পৰাকৈ বনোৱা হৈছে। কিন্তু যদি আমি স্লেম বুক চিনেমাখনৰ বিষয়ে কওঁ, সেইখন এখন সম্পূৰ্ণ লাভ ষ্টৰী হ'ব। লাভ ষ্টৰীৰ ক্ষেত্ৰত অসমৰ সকলো ৰাইজকে আকৰ্ষণ কৰিব পাৰিব নোৱাৰে চিনেমা হললৈ, সেইটো এটা ডাঙৰ কথা হয়। সকলো যদি ৰাইজ অসমৰ চিনেমা হললৈ নাহে বা অসমীয়া চিনেমা চাবলৈ নাহে বা স্লেম বুক চিনেমাখন চাবলৈ ওলাই নাহে, তেতিয়াহ'লে সেই কালেকশ্যন কৰিব পৰাটো সম্ভৱ হৈ নুঠিব। বা মই এইটো ক'ব বিচাৰোঁ যে ৰবি শৰ্মাৰ শ্ৰী ৰঘুপতি নিচিনাকৈ এখন চিনেমা কালেকশ্যন কৰিব বা এখন চিনেমা তেনেকুৱা বাজেটতে বনোৱা হৈছে। এখন চিনেমা বাজেট খুব কম আছে, য'ত ৰঘুপতি চিনেমাখন 2.5 কোটি টকা বাজেট আছিলে আৰু সেইমতে তেওঁলোকে কালেকশ্যন কৰিবলৈ সক্ষম হ'ল। আৰু স্লেম বুক চিনেমাখনৰ বাজেটৰ অনুপাতে যদি চিনেমাখনে কালেকশ্যন কৰিবলৈ সক্ষম হৈ যায় তেতিয়াহ'লে অসমীয়া চিনেমা জগতৰ নতুন দিশৰ সূচনা হ'ব। অসমত নতুন চিনেমা আহিব, আমি গম পাম। সকলোৱে অসমীয়া চিনেমাৰ ওপৰত আগ্ৰহী হৈ উঠিব। কিন্তু সেইদৰে লাভ ষ্টৰী বুলি ক'লেই অলপ তাতে কথা আহি পৰে যে কিমান সংখ্যক অডিয়েন্স তাৰ কাৰণে আছে। আৰু প্ৰেম বুলি ক'লে তাত বিচ্ছেদ থাকিব, দুখ থাকিব, সুখ থাকিব। সকলোৰে সংমিশ্ৰিতভাৱে দ্য স্লেম বুক চিনেমাখন আমি 30 তাৰিখে চাবলৈ পাম। সেই বিষয়ে আপোনালোকে কি ভাবে তাৰ কমেণ্টত নিশ্চয় জনাব যে অসমৰ ৰাইজে চিনেমাখনো আঁকোৱালি ল'বনে ৰঘুপতিৰ দৰে, অসমৰ ৰাইজে এই চিনেমাখন ৰঘুপতিৰ দৰে চাবলৈ ওলাই আহিব পাৰিবনে? তো সেইটো বিষয়ে আপোনালোকে কি ভাবে কমেণ্টত জনাব। কমেণ্ট বক্স আপোনালোকৰ কাৰণে সদায় ৰেডি আছে। কিন্তু চিনেমাখনৰ মাৰ্কেটিঙৰ ক্ষেত্ৰত এক্টৰনি সিমানটো সক্ৰিয়তা মই দেখা নাই। য'ত জুবিন দাই বহুতখিনি ভিডিঅ'ত কৈ আছে যে স্লেম বুক চিনেমাখন আহিছে, বহুতখিনি ইউটিউবাৰে কৈ আছে, কিন্তু এক্টৰনি সেই ঠাইত কিমানখিনি সক্ৰিয় মই দেখা নাই। সেইটো কিয় হৈছে মই নাজানো, কিন্তু এনেকে প্ৰডাকশ্যনৰ বেনাৰত বনিছে, নিশ্চয় ভাল চিনেমা হ'ব আৰু সকলোৱে ভাল পাব নিশ্চয়। তো 30 তাৰিখলৈকে অপেক্ষা থাকিলে চিনেমাখন চিনেমা হলত আহক, সকলোৰে ৰেছপন্স আমি গম পাম বা চিনেমাখনৰ ৰিভিউ আপোনালোকে এই চেনেলতে পাই যাব। আজি ভিডিঅ' ইমানতে সমাপ্ত কৰিছোঁ। আকৌ লগ পাম এটা নতুন ভিডিঅ'ত। তেতিয়ালৈকে জয় হিন্দ, জয় আই অসম। আৰু চেনেলটোত 1000 ছাবস্ক্ৰাইবাৰ হ'বলৈ গৈ আছে অতি সোনকালে। যদি আপোনালোকে ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰি ল'ব। ধন্যবাদ।